ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা লোকসকলৰ সুবিধাৰ অৰ্থে অনুষ্ঠিত হয় এক সজাগতা সভা। লাষ্ট এনাৰ্জি ফাইনাল যিখন এনাৰ্জি হ'ব তাৰ পৰা বাদ নপৰিব। আমি লগত থাকিম এবাৰ কথা দিছোঁ। সভাত উপস্থিত থাকে ABMCৰ কেন্দ্ৰীয় সভাপতি শ্বাহ কমল খণ্ডাকাৰ, সাধাৰণ সম্পাদক নজৰুল ইছলাম, তামুলপুৰৰ আৰক্ষী বিষয়া উপেন শৰ্মাৰ লগতে ১.৫ সহস্ৰাধিক ৰাইজ। ABMCয়ে অনুষ্ঠিত কৰা সভাখনত বিষয়ববীয়াসকলে NRC সংক্ৰান্তীয় সকলো দিশতে গঞা ৰাইজক সহায় কৰিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। আজি আমি তামুলপুৰ আঞ্চলিক ABMCৰ উদ্যোগত তামুলপুৰ জিলা ABMCৰ সহযোগত আমি তামুলপুৰৰ চাপাতলত এখন আমি NRC সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু এই NRC সজাগতা সভাৰ জৰিয়তে আমি ৰাইজক এটা আমি মেছেজ দিব বিচাৰিছোঁ যে ৰাইজৰ যিখিনি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম NRCৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ABMCয়ে আমি অহা ১১ তাৰিখৰ পৰা সমগ্ৰ BTADতে হওক বা আমাৰ তামুলপুৰ মহকুমাতে আমি প্ৰত্যেকখন আঞ্চলিক কমিটি, প্ৰত্যেকখন শাখা সমিতিয়ে আমি NRC সহায়ক কেন্দ্ৰ আমি স্থাপন কৰিম। আৰু এই NRC সহায়ক কেন্দ্ৰত যিসকল ব্যক্তিয়ে নিজৰ নাম NRCত ক্লেইম এণ্ড অবজেকশ্যনৰ জৰিয়তে নাম অন্তৰ্ভুক্তি কৰাৰ কাৰণে আবেদন কৰিব তেওঁলোকক প্ৰপত্ৰ পূৰণ কৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি সহযোগিতা আমি ABMCয়ে ৰাইজক কৰি যাম। তামুলপুৰৰ পৰা আৰিফ আহমেদৰ ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।